শিক্ষাৰ্থীসকল, তোমালোকৰ আপোন পাঠ কিতাপখনত থকা 13 নম্বৰ পাঠটিৰ আখৰকেইটা আজি শিকাম। 13 নম্বৰ পাঠটিত থকা আখৰকেইটা হৈছে ঘ আৰু ফ। আমি প্ৰথমে লিখিম ঘ। তোমালোকে বৰ্ডলৈ চোৱা। তোমালোকৰ বহীত 5ডাল আঁচ আছে। মই বৰ্ডত 5ডাল আঁচ টানি লৈছোঁ। 1, 2, 3, 4, 5। এতিয়া এই 5ডাল আঁচত ঘ আখৰটো কেনেদৰে শুদ্ধ পাকত লিখিব লাগে চাবা। প্ৰথম আঁচডালত এনেদৰে মাত্ৰা দিবা। দি এই প্ৰথম আঁচডালৰ পৰা 2 নম্বৰ আঁচ পাৰ কৰি এনেদৰে ঘূৰাই আনিবা। এতিয়া এই 2 নম্বৰ আঁচৰ পৰা 4 নম্বৰ আঁচলৈ এনেদৰে লৈ আহিবা। 4 নম্বৰ আঁচৰ পৰা 5 নম্বৰ আঁচলৈ এনেদৰে আনি একেবাৰে ওপৰলৈ মানে 1 নম্বৰ আঁচত এনেদৰে লগাই দিবা। এইটো হৈছে ঘ। লিখিম ফ। ফ আখৰটো 5ডাল আঁচত কেনেদৰে শুদ্ধকৈ লিখিব লাগে চাবা। প্ৰথম আঁচডালত এনেদৰে মাত্ৰা দিবা। দি এই প্ৰথম আঁচডালৰ পৰা 2 নম্বৰ আঁচ পাৰ কৰি এনেদৰে লৈ আহিবা। এতিয়া এইখিনিৰ পৰা 4 নম্বৰ আঁচলৈ আনিবা। তাৰপিছত 4 নম্বৰ আঁচৰ পৰা 5 নম্বৰ আঁচলৈ এনেদৰে লৈ আহিবা। 5 নম্বৰ আঁচৰ পৰা ওপৰলৈ নিওঁতে 2 নম্বৰ আঁচতে ৰৈ দিবা। 1 নম্বৰ আঁচত লগাব নালাগে। এনেদৰে তলৰ পৰা 2 নম্বৰ আঁচত লগাই দিবা। 2 নম্বৰ আঁচৰ পৰা এনেকৈ এটা গোল চিন দিবা। এইটো হৈছে ফ। শিক্ষাৰ্থীসকল, তোমালোকে ঘ আৰু ফ কেনেদৰে শুদ্ধ পাকত লিখিব লাগে দেখিলা। এতিয়া তোমালোকৰ বহীত ঘৰ তলে তলে ঘ আৰু ফৰ তলে তলে ফ এটা পৃষ্ঠাত সুন্দৰকৈ লিখি থবা। ধন্যবাদ।